নমস্কাৰ সুপ্ৰভাত জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ এয়া ৰাতিপুৱা চাহ কাপৰ পৰাই আৰম্ভ কৰিছোঁ দেই আৰু দিনটো সকলোৰে ভালে যাওক আৰু মোৰো ভালে যাওক আজিনো ভিডিঅ'ত মই কি দেখাই থাকোঁ তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক ফ'ল' কৰিবলৈ নাপাহৰিব তাৰ পাছত এয়া দেখিছেনে দেৱালীত যে লগাইছিলোঁ লাইটবিলাক সেইবিলাক মই আকৌ পেকেটিং কৰি আছোঁ দুটা মানে অলৰেডি পেকেটিং কৰিলোঁ আৰু এডালো কৰি লৈছোঁ মানে অহা বছৰলৈ লগাবলৈ হৈ যাব ন তাৰ পাছত আকৌ টাৱা এখন পাতি লৈছোঁ কিয় পাতিছোঁ জানেনে আজি মই কেনেকৈ ঘিউ ৰুটি অতি সহজতে বনাওঁ মানে খাবলৈও ভাল হয় কম ঘিউতে হৈ যায় দেখাইছোঁ এয়া দেখিছেনে ৰুটিটো দি ল'লোঁ তাৰপাছত শুকান ৰুটি যেনেকৈ বনোৱা হয় আৰু ৰুটিটো সিজিবলৈ দিলোঁ অলপ মানে আধা সিজিবলৈ দিলোঁ তাৰপাছত এচামুচ ঘিউ উলিয়াই লৈ এয়া দুইটা পিঠিত মানে সানি দিছোঁ তাৰপাছত ইলুটি হিলুটি কৰি ভালদৰে ৰঙা হোৱাকৈ হ'বলৈ দিছোঁ চামুচখনেৰে চাইছোঁ সিজিলেনে সিজিলত নমাই থৈ দিছোঁ তাৰপাছত আকৌ এইফালে বন্ধাকবি বিলাহী আলু আৰু শুকান জলকীয়া দুটা দি ভাজি বনালোঁ তাৰপাছত এইফালে ৰুটি ভাত চব্জি লৈ ল'লোঁ খাই লওঁ তেন্তে আৰু দেখিছেনে ৰুটিটো কিমান ধুনীয়া কোমল হৈছে তাৰপাছত আকৌ ৰুটি খাই মেলি লৈ এয়া ওচৰৰ খুৰীজনীহঁতৰ ঘৰলৈ গ'লোঁ এয়া বাৰ্বি শহাপহুৰ লগত ধেমালি কৰি আছে আৰু ময়ো শহাপহুকেইটা ল'বলৈ মানে চেষ্টা কৰিলোঁ কিন্তু নাথাকে ইমানেই মানে চোকা শহাপহুকেইটা কিন্তু মোৰ বহুত ভাল লাগে জীৱ জন্তু এয়া মই অকণমান ধেমালি কৰি আছোঁ দেই বহুত ধুনীয়া লাগে শহাপহু একদম ঘূৰি ফুৰিছে ল'বলৈ সিমান ভালকৈ নাপাওঁ তথাপিও অকণমান ধেমালি কৰিলোঁ দিয়ক তাৰপাছত আকৌ এইফালে চাহ একাপ আনিলোঁ খাবলৈ মানে ফুৰি মেলি আহি গধূলি সময়ত মানুহজনে মই চাহ একাপ খালোঁ তাৰপাছত আকৌ 8:30 বাজিলে নহয় এইফালে মাছ ফ্ৰাই কৰি আছোঁ মানুহজনে মাছ আনিলে তাৰপাছত এইফালে মাছৰ লগত বনাম এইফালে বিলাহী অমিতা আলু পিঁয়াজ আদা নহৰু জলকীয়া এনেকৈ গোটাই লৈছোঁ আৰু তাৰপাছত এইফালে বনাম কলডিলৰ ভাজি এইফালে মাছ ফ্ৰাই কৰি আছোঁ ৰঙাকৈ কোনে কোনে জানে বাৰু মাছ ফ্ৰাই কৰিব ৰঙাকৈ মানে ভাগি নোযোৱাকৈ মই হ'লে ধুনীয়াকৈ জানো দেই আৰু এয়া মোৰ চব্জি হৈ গ'ল কলডিলৰ ভাজি আৰু এইফালে মাছৰ চব্জি হৈ গ'ল আজি ভিডিঅ'টো ইমানেই আছিলে